কংগ্ৰেছৰ কোনো নেতাৰ কথা বিশ্বাস নকৰিব যোনেই টিভিত বেছিকৈ কয় সিয়ে সোনকালে জইন কৰিব হয় গতিকে আপোনালোকে কোনো কংগ্ৰেছৰ লিডাৰৰ কথা বিশ্বাসে নকৰিব কংগ্ৰেছৰ লিডাৰৰ লগত কথা তেওঁলোকৰ ষ্টেটমেণ্ট দিয়াৰ আগতে তেওঁলোকৰ মোবাইলবোৰ চেক কৰিব লাগে যে আপোনালোকে বিজেপিৰ লগত কথা পাতি আছে কি এইবিলাক অভিযোগ মই কমেণ্ট দিব খোজা নাই কিন্তু ছ'চিয়েল মিডিয়াত ওলাইছে চেকৰ কপি ওলাইছে গতিকে বিভিন্ন সংস্থা আছে তেওঁলোকে বিষয়টো বিচাৰ বিবেচনা কৰিব আৰু এইটো মোৰ এখতিয়াৰৰ ভিতৰত নপৰে কাৰণে মই সোমাম স্যাৰ নগাঁও লোকসভা 24 বৰ্ষতে নতুন উপহাৰ পাব কি কৈছে কংগ্ৰেছৰ বৰপেটা প্ৰাৰ্থীকে বিজেপিৰ মতে হৈছে বুলি কৈছে কংগ্ৰেছৰটো গোটেই কেইগৰাকী প্ৰাৰ্থী আমাৰ মতে হৈছে স্যাৰ কাৰ্বি আংলঙে 24 বৰ্ষত ইউনিভাৰ্চিটি এখন পাব কাৰ্বি আংলঙত 24 চনত আমি এখন ৰাজ্যিক ইউনিভাৰ্চিটি কাৰ্বি আংলঙত আমি আৰম্ভ কৰাৰ কথা ভাবি আছোঁ স্যাৰ লাহৰীঘাটত কালি ভূপেন বৰাই কৈছে যে নগাঁও সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপটে অসমৰ 14টা লোকসভা সমষ্টিৰ ভাগ্য নিৰ্ণয় কৰে কালি অদ্ভুত কি কথা ক'লে মই নাজানো তেওঁ লাহৰীঘাটত কালি ইফতাৰ কৰিছিল আৰু লাহৰীঘাটত ইফতাৰ কৰি ক'লে যে লাহৰীঘাটে যি সিদ্ধান্ত লয় সেইটোৱে উজনি অসমে সিদ্ধান্ত মইতো বুজি নাপালোঁ মৰিগাঁও বা লাহৰীঘাটত ইফতাৰত লোৱা সিদ্ধান্ত এটা যোৰহাট শিৱসাগৰৰ মানুহে কিয় মানিব সেইটো আপোনালোকে ভূপেন বৰাকে সুধিব একচুৱেলি ভূপেন বৰায়ো কি কৈ থাকে তেওঁ ইফাল সিফাল দুই কুল ৰক্ষা কৰি ক'ব লাগে গতিকে তেওঁ মাজে মাজে 14টা লোকসভা সমষ্টিৰ ভাগ্য নিৰ্ণয় কৰিব বুলি কৈছে সেইটো কিন্তু তেওঁ দুই কুল ৰক্ষা কৰি কৈ থাকে আৰু বেছি সময় কংগ্ৰেছৰ ক্ষতি হোৱা কথাটোকে তেওঁ কৈ থাকে কাৰণ লাহৰীঘাটত ইফতাৰত কোৱা কথা এটা যোৰহাটৰ মানুহে কিয় শুনিব শিৱসাগৰৰ মানুহে কিয় শুনিব তেওঁ কৈছে যে আমি য'ত থিয় হৈ আছোঁ বা মধ্য অসমে লোৱা সিদ্ধান্ত এটাই উজনি অসমত শুনিব কি হ'ল জানো ইফতাৰত কি খালে যিহেতুকে দুজন প্ৰাৰ্থী আছে এজন জয়ৰাম ইংলেং CM আছিলে কাৰ্বি আংলং ব্ৰাঞ্চ কাউন্সিল আৰু এজন আছে অমৰ সিং পিছল তেওঁ যদি CM আছিলে তেওঁৰ চাগে যথেষ্ট ভোট থাকিব এই 3 লাখ ভোটৰ ব্যৱধান হ'ব আছে জানো স্যাৰ যিগৰাকীয়ে বিজেপি জয়ৰাম ইংলেঙৰ ভোট আছে বুলিতো মই শুনা নাই আৰু যিখিনি অলপ চলপ ভোট আছিলোঁ সেইখিনিতো জইনে কৰি দিলে কাউন্সিল ইলেকশ্যনতো আপুনি দেখা নাছিল ছাৰ তেওঁ কাউন্সিল ইলেকশ্যনতো তেওঁতো ঘৰৰ পৰাই ওলোৱা নাছিল গতিকে এইবিলাক উঠিছে আৰু কোনোবা এজনটো উঠিব লাগিব ছাৰ সংখ্যালঘু এলেকাত দৰে বলে সংখ্যালঘুসকল বিজেপি যোগদান কৰি আছে কি ক'ব আমাৰ চৰকাৰৰ দিনত সংখ্যালঘুসকলৰ প্ৰতিও কোনো অন্যায় হোৱা নাই আমি সকলোৰে কাৰণে সমানে কাম কৰি আছোঁ গতিকে তেওঁলোক যিমানে বিজেপি দলত আহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উন্নয়নৰ প্ৰক্ৰিয়াটোত অংশ ল'ব আৰু দূৰে দূৰে থাকিলে দূৰে দূৰে থাকিব লাগিব সেইকাৰণে মই ভাবোঁ যে যদি কোনোবাই যোগদান কৰিছে এইটো ভাল কথা আমিতো সকলোকে বিচাৰোঁ সবকা সাথ সবকা বিশ্বাস স্যাৰ দ্বিতীয় পৰ্যায়ৰ যেটো আহিছে আপুনি দ্বিতীয় পৰ্যায়ত কেনেকুৱা হ'ব 26 তাৰিখ আমিনুল ইছলামে হৰুৱাব পাৰে হৰুৱাব নোৱাৰিব পাৰে মই নাজানো কিন্তু বৰ্তমান তেওঁলোকৰ তাততো নগাঁৱৰ পলিটিক্সটো এতিয়ালৈকে আমিনুল ইছলামেও কয় তেওঁ জিকিব প্ৰদ্যুৎ বৰদলৈ কয় তেওঁ জিকিব কিন্তু আপোনালোকে টিভিত পেপাৰত মানুহৰ লগত কথা পাতিলে দেখিব যে এইবাৰ নগাঁও আসনখন সুৰেশ বৰাই পাব বিজেপিৰ পৰা মাথাউৰিটো ইমান ধুনীয়া কাম আমাৰ চৰকাৰে কৰি আছে আৰু কাম আমি হাতত ল'বৰ কাৰণে ৰেডি আছোঁ খালি ৰাইজে ওচৰ চাপি আহিলে চব কাম মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্বাচনৰ আগত আপুনি কৈছিলে যে মিয়াৰ ভোট নালাগে কিন্তু এইবাৰ দেখা গৈছে যে বিজেপিত আটাইতকৈ বেছি জইনিং প্ৰগ্ৰামটো মুছলমানসকলে মই এইটোৱে কৈছোঁ যে বিধানসভা নিৰ্বাচনত যি আছিলে তাৰ পিছত বিজেপিয়ে বহুত কাম কৰিলে কেনেকুৱা তালাক আইন আনিলে তালাক বন্ধ হ'ল বাল্য বিবাহ বন্ধ হ'ল ল'ৰা ছোৱালীয়ে বিনা পইচাত চাকৰি বাকৰি পালে এতিয়া বহু বিবাহ বন্ধ হ'ব গতিকে সংখ্যালঘুৰ অঞ্চলৰ ছোৱালী মহিলা আৰু নিবনুৱা যুৱকসকলে বিজেপিত এইবাৰ আকৃষ্ট হৈছে গতিকে এইখিনি মানুহে আজি ভোট দিব বুলি মই আশা কৰিছোঁ নিদিলেও 2032ত দিব এতিয়া দিব বুলি আপুনি ভাবা নাই নেকি মই ইমানটোলৈকে ৰিচাৰ্চ কৰা নাই মই ইমান গৱেষণা কৰি থকা নাই খালি আমি ভাল কামবোৰ কৰি গৈছোঁ তালাক আইন বন্ধ কৰিলোঁ বহু বিবাহ বন্ধ কৰিলোঁ বাচ্চাৰ বিয়া বন্ধ কৰিলোঁ য'ত য'ত মথাউৰি নাই তাত মথাউৰি বনালোঁ য'ত ৰাস্তা নাই তাত ৰাস্তা বনালোঁ
যি মানুহে আগতে অংগনবাদীৰ কাৰণেও 10 লাখ টকা ঘোষ দিব লাগিছিল, তাৰ বিনা পইচাত চাকৰি পালে। গতিকে মই আগতে কৈছোঁ যে ভোট নালাগিলেও উন্নয়নটো কৰিমেই। গতিকে উন্নয়ন হৈ গ'ল আজি 3 বছৰ, আৰু বহুত উন্নয়ন হ'ব। কিন্তু এইটো কথা ঠিক যে সংখ্যালঘু অঞ্চলৰ মহিলা আৰু ছোৱালীবিলাকৰ দুৱা এইবাৰ আমাৰ লগত ভোট আছেনে নাই মইতো ক'ব নোৱাৰোঁ। কাৰ্বি আংলং আৰু ডিমা হাছাওৰ ছোৱালীৰ কাৰণে আপুনি কিবা ঘোষণা কৰিছে? এইবাৰ ভাল ঘোষণা কৰিছোঁ যে যিমান ছোৱালী মেট্ৰিক পাছ কৰিব, কলেজত নাম ল'লে 10,000 টকা, যদি ডিগ্ৰীত নাম লগায় 12,500 আৰু পষ্ট গ্ৰেজুৱেটত নাম লগালে 25,000 টকা চৰকাৰে। ছাৰ আজমলে কৈছে 8-9 লাখ ভোটত তেওঁ জিকিব ধুবুৰীত। আজমল আৰু ৰকিবুল হুছেইনৰ কথাক লৈ মোৰ কোনো ইণ্টাৰেষ্ট নাই। 13খন পাব, এখন কোনখন নাপায়? ধুবুৰীত আমাৰ স্যাৰ বুথৰ ধুবুৰীতো মই গিভ আপ প্ৰথম দিনাই কৰি থৈ দিছোঁ। স্যাৰ বুথৰ কিন্তু ধুবুৰী 4টা বিধানসভা সমষ্টিত আমি লিড পাম, আৰু সেই লিড পালে বিধানসভাত আমাৰ ফলাফল ভাল হ'ব। লোকসভাতো আমাৰ প্ৰাৰ্থী আছে, চেষ্টা কৰি আছে। কোনোবা সুৰুঙাই যদি জিকি যাব এইটো বেলেগ কথা, কিন্তু বৰ্তমানলৈকে আমাৰ জিকাৰ সম্ভাৱনা কম। যেতিয়া ধুবুৰীত প্ৰচাৰত যাম তেতিয়া গম পাম যে জিকাৰ পৰিৱেশটো আছে। সহযোগিতা পাইছে আপোনাৰ যিটো ড্ৰিম প্ৰজেক্ট 26ৰ ভিতৰত